এক নম্বৰ কুৱেশ্যন হৈছে নৰকাসুৰে কাক হত্যা কৰিছিল আৰু ভমবংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব ঘটাকাসুৰা হত্যা কৰিছিল। 2 নম্বৰ কুৱেশ্যন বান ৰজাৰ কিমানটা বাহু আছে বুলি প্ৰচলিত? 1000টা বাহু আছে বুলি প্ৰচলিত। 3 নম্বৰ কুৱেশ্যন হৈছে চান সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায়? এইটো বেহুলাত কাহিনীত পোৱা যায়। 4 নম্বৰ কুৱেশ্যন হৈছে প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? এনচাৰ হ'ব বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় 350ৰ পৰা 650। 5 নম্বৰ কুৱেশ্যন হৈছে বৰ্মন বংশৰ কোনজন ৰজাৰ গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? উত্তৰ হ'ব পুষ্য বৰ্মন। 6 নম্বৰ কুৱেশ্যন হৈছে ভাস্কৰ বৰ্মনক ভীমৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি? হৰ্ষচাৰিতা। কিতাপখনৰ নাম হ'ল হৰ্ষচাৰিতা। 7 নম্বৰ কুৱেশ্যন হৈছে নালন্দা বিখ্যাত শিক্ষক কোন আছিল যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থযাত্ৰী হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল? এনচাৰ হ'ব শিলাভদ্ৰ। এতিয়া 8 নম্বৰ কুৱেশ্যন হৈছে বৰ্মন বংশৰ পতনৰ পাছত কোনটো বংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল? উত্তৰ হ'ব শালস্তম্ভ বংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল। 9 নম্বৰ কুৱেশ্যন হৈছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল? এনচাৰ হ'ব হৰপ্পাত। 10 নম্বৰ কুৱেশ্যন অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? বাখতিয়াৰ খিলজী আছিল। 11 নম্বৰ কুৱেশ্যন হৈছে কোনজন ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল? উত্তৰ হ'ব চুডাংফা। 12 নম্বৰ কুৱেশ্যন হ'ব কাৰ ৰাজত্ব কালৰ পৰা আহোম সকলে শক যুগ আৰম্ভ কৰিছিল? উত্তৰ হ'ব চুহুংমুং যুগৰ পৰা। 13 নম্বৰ কুৱেশ্যন হৈছে ফ্ৰেংছেংমুঙৰ সাহসী পত্নী মূলা গাভৰু কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যু হৈছিল? দুৰ্বাকৰ সৈতে যুঁজ দি মৃত্যু হৈছিল। 14 নম্বৰ কুৱেশ্যন হ'ব কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয়? চুক্লেংমুঙক কোৱা হয়। বটকাইবৰ লেখক কোন? ৰাম সৰস্বতী। আন এটা প্ৰশ্ন হৈছে আহোম মোগলৰ সংঘাত কাৰ শাসনকালত আৰম্ভ হৈছিল? প্ৰতাপ সিংহৰ শাসনকালত। আন এটা প্ৰশ্ন হৈছে কাৰ দ্বাৰা আহোম ৰাজ্য নিয়মীয়া সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল? শিৱসিংহ দিনত। আন এটা প্ৰশ্ন হৈছে লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল? উত্তৰ হ'ব ৰাজেশ্বৰ সিংহৰ দিনত। লৰা ৰজাৰ দিনত কেৱল এটাই কাম আছিল সেইটো কি হয়? উত্তৰ হ'ব ডাউকিয়ালি। আন এটা প্ৰশ্ন হৈছে কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ সমাপ্তি ঘটিছিল? উত্তৰ হ'ব কমলেশ্বৰ সিংহৰ দিনত।